অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পাঠ নম্বৰ 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ এই পাঠটোৰ পৰা 2 নম্বৰ হোম এছাইনমেণ্টটো প্ৰস্তুত কৰা হৈছে। তোমালোকে পাঠটো মনোযোগেৰে পঢ়িবা আৰু এই প্ৰশ্নখিনি উত্তৰ কৰিবলৈ যত্ন কৰিবা। মই প্ৰশ্নোত্তৰৰ কিছু চমু আভাস আলোচনা কৰি দিছোঁ। প্ৰশ্ন নম্বৰ 1, জনসংখ্যাৰ বৃদ্ধি বুলিলে কি বুজা? এটা উদাহৰণ দিয়া। জনসংখ্যাৰ বৃদ্ধি বুলিলে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটা জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তনকে বুজায়। উদাহৰণ হিচাপে 2001 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা হৈছিল 2,64,68,407 জন আৰু এইটো পৰিমাণ বৃদ্ধি পাই 2011 চনত ই হৈ গৈ 3,11,69,272 জন। প্ৰশ্ন নম্বৰ 2, জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা? জনসংখ্যাৰ বিতৰণৰ কাৰক 3টা উল্লেখ কৰা। পৃথিৱীৰ বিভিন্ন ঠাইত ঘন অথবা পাতলীয়াকৈ মানুহে বসতি কৰি থাকে আৰু ইয়াকেই জনসংখ্যাৰ বিতৰণ বোলে। জনসংখ্যাৰ বিতৰণৰ কাৰক হিচাপে আমি পৰ্যাপ্ত পৰিমাণৰ পানীৰ অৱস্থিতি 1, স্থলভাগৰ গঠন বা আকৃতি 2, ঠাইখনৰ জলবায়ু আৰু মাটিৰ স্বাভাৱিক উৰ্বৰতা 3, এই 3টা কাৰক তোমালোকে লিখিলেই হ'ব। এইবোৰৰ উপৰিও প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য, ঔদ্যোগিক বিকাশ, নগৰীকৰণৰ আদিও জনসংখ্যাৰ বিতৰণৰ ওপৰত প্ৰভাৱ পেলায়। প্ৰশ্ন নম্বৰ 3, জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থোপীকৰণ মানে কি? জনসংখ্যাৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত কেইটা বিশেষ অঞ্চল চিনাক্ত কৰিব পাৰি আৰু কি কি? যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন, তাতেই জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থোপীকৰণ হোৱা বুলি ক'ব পাৰি। জনসংখ্যাৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত 4টা বিশেষ অঞ্চল চিনাক্ত কৰিব পাৰি। 1, পূব এছিয়া, 2, দক্ষিণ-পূব এছিয়া, 3, পশ্চিম আৰু মধ্য ইউৰোপ, 4, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকূলীয় অঞ্চল। প্ৰশ্ন নম্বৰ 4, জনপ্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি লিখা। কিছুসংখ্যক মানুহে কৰ্মসূত্ৰে বা আন কোনো কাৰণত অন্য এখন ঠাইলৈ গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বুলি কোৱা হয়। জনপ্ৰব্ৰজনৰ কাৰণ হিচাপে আমি 4টা উল্লেখ কৰিব পাৰোঁ। 1, যুদ্ধ বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকট আদি। 2, প্ৰব্ৰজনৰ উৎসস্থানৰ তুলনাত লক্ষ্যস্থানত জীৱন নিৰ্বাহ অধিক সুবিধাজনক হ'লে মানুহৰ প্ৰব্ৰজন ঘটে। 3, বৰ্তমান সময়ত উন্নত শিক্ষা গ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন-যাপন আদিৰ ফলত জনপ্ৰব্ৰজন ঘটে। 4, উদ্যোগ, কাৰখানা, নিৰ্মাণ কাৰ্য আদিত সংস্থাপন বিচাৰি গাঁও অঞ্চলৰ পৰা নগৰ অঞ্চললৈ জনপ্ৰব্ৰজন ঘটে। প্ৰশ্ন 5, মানৱ সম্পদক কিয় শ্ৰেষ্ঠ মানৱ সম্পদ বুলি কোৱা হয়? সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক মানসিকভাৱে অৰিহণা আগবঢ়াব পৰা মানুহখিনিকেই মানৱ সম্পদ বুলি বিবেচনা কৰা হয়। আকৌ মানুহে উপযুক্ত শিক্ষা আহৰণ কৰি নিজ নিজ কৰ্মদক্ষতা, কাৰিকৰী কৌশল, বুদ্ধিমত্তাৰে সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে অৰিহণা আগবঢ়াব পৰা কাৰণেই মানুহক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয়।